নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। ইলিচ মাছ পাতত দিয়া। এইটো কেনেকৈ বনাই মই আপোনালোকক দেখাই দিম। আপোনালোকে ভাল পালে বনাই খাব। তাৰ কাৰণে লাগিব ইলিচ মাছ কেইটুকুৰামান। মই 6-7 পিচমান ইলিচ মাছ লৈ লৈছোঁ। তাৰ লগত মই এটা ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ, নহৰু দুটা কাটিছোঁ, অলপ আদা লৈ লৈছোঁ। তাৰপিছত তাৰ কাৰণে লাগিব আন্দাজমতে নিমখ, তাৰপিছত সৰিয়হৰ গুড়ি। যদি এইটো বনোৱা নাথাকে আপোনালোকে কেঁচাটো পিচি দিব পাৰে। তাৰ লগত আন্দাজমতে হালধি আৰু অলপমান জিৰাৰ গুড়ি, এইখিনি গোটেই মিক্স কৰি ল'ব লাগিব। তাৰ কাৰণে প্ৰথমতে আমি মিক্সিত এইখিনি গোটেইখিনি পেষ্ট কৰি ল'ব লাগিব। নহৰু, আদা আৰু কটা পিঁয়াজ। মই ডাঙৰকৈ 2টা পিঁয়াজ দিছোঁ কাৰণ মোৰ মাছ অলপ বেছি, সেইকাৰণে মই 2টা ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ। আপোনালোকে আন্দাজমতে যিমান মাছ লয় সেই অনুপাতে বস্তুখিনি মিলাই ল'ব। আৰু লগতে লাগিব এখন কলপাত আৰু জলকীয়া। আপোনালোকে যদি জলকীয়া খায় তেতিয়াহ'লে জলকীয়া দিব পাৰে, আৰু জলকীয়া যদি নাখায় তেতিয়াহ'লে নিদিলেও কথা নাই, এইটো নিজৰ ইচ্ছা অনুযায়ী। মই 2টা দিছোঁ কাৰণ আমাৰ বাচ্চা আছে ঘৰত, বেছি জ্বলা নাখাওঁ, সেইকাৰণে মই 2টা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়া দিলে আমাৰ টেষ্টটো ধুনীয়া হয় আৰু এটা ধুনীয়া ফ্লেভাৰ আহে, সেইকাৰণে কেঁচা জলকীয়া দিছোঁ। শুকান জলকীয়াও দিব পাৰি, কিন্তু শুকান জলকীয়া হ'লে ইমান ফ্লেভাৰটো ভাল নহয়, সেইকাৰণে। এতিয়া এইখিনি মই মিক্সিত গোটেই পিচি ল'ম। পিচি লোৱাৰ পিছত এইখিনি পেষ্ট হোৱাৰ পিছত মই কেনেকৈ বাকীখিনি কৰে আপোনালোকক দেখাই দি আছোঁ। পেষ্টখিনি ইয়াতে উলিয়াই ল'লোঁ। ইয়াৰ পিছত মই গোটেইখিনি ইয়াতে লগাই দিম। যিখিনি আগতে ৰেডি কৰি থৈ দিছিলোঁ, এতিয়া এইখিনি ভালদৰে পেষ্ট কৰিব লাগিব। ভালদৰে পেষ্ট হোৱাৰ পিছত ভালকৈ লৰাই থাকিলে ভালদৰে পেষ্ট হৈ যাব। পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া আমি মাছখিনি এক পিচ কৰি ইয়াতে এনেকৈ মছলাখিনি গোটেই লগাই ল'ব লাগিব। এক পিচ কৰি গোটেইখিনি লগাই লোৱাৰ পিছত আমি কলপাত এখন লৈ, কলপাতখন কিন্তু লগে লগে কাটি আনি দিলে ফাটি যায়, সেইকাৰণে অলপ জুইত সেকি ল'ব লাগে। তেতিয়া সেকি ল'লে কি হয়, কলপাতখন ফাটি নাযায়, বনাবলৈ সুবিধা হয়। মই এনেকৈ মছলাখিনি ভালকৈ এনেকৈ সোমাই দিছোঁ। সোমাই দি থৈ দিছোঁ। এনেকৈ গোটেইখিনি মাছ আপোনালোকে যিখিনি বনায় সেইখিনি গোটেই এনেকৈ ৰেডি কৰি ল'ব। তাৰপিছত এতিয়া আমি লৈছোঁ, লৈ ইয়াতে এখন আমি টাৱা, যিখন ৰুটি কৰাৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰে, সেই টাৱাখনে ল'ব পাৰিব। টাৱাখন এনেকৈ অলপ মই গৰম হোৱাৰ পিছত ইয়াতে কলপাতখন দি দিব। এইটো আমি ভাপত দিও বনাব পাৰোঁ, কুকাৰত দি ভাতৰ ওপৰত এটা টিফিনত ভৰাই আমি ভাপত দিও বনাই খাব পাৰোঁ। কিন্তু কলপাতত দিলে যিটো টেষ্ট ওলায় সেইটো খুব ধুনীয়া হয়, কাৰণ কলপাতৰ এটা চেণ্ট ওলায়, সেই চেণ্টটোৰে মাছটো খাবলৈ খুব ভাল লাগে। আমি চাই লৈছোঁ কলপাতখন গৰম হৈছে। এতিয়া আমি তাত মাছটো এনেকৈ এটা কৰি মাছটো আমি দি ল'ব লাগিব। পাতলকৈ দিব, যাতে এইটোৰ লগত সেইটো লগ লাগি নাযায়। মোৰ টাৱাখন অলপ ডাঙৰ, সেইকাৰণে মই 3-4 পিচ একেলগে দিব পাৰিম। এনেকৈ দি দিব। দিয়াৰ পিছত এনেকৈ এখন ঢাকনি থৈ দিব। ঢাকনিখনেৰে কিন্তু জুইটো অলপ কমাই দিব, কাৰণ কলপাতখন নহ'লে তৎক্ষণাত পুৰি যাব, গ'লে মাছটো নিসিজিব।
এনেকৈ 10 মিনিটমান সময় আপোনালোকে ৰাখি থৈ দিব। এতিয়া আমি এইখন অকণমান দাঙি চাই লৈছোঁ মাছটো সিজিছে নে নাই। চব ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি এইখন এনেকৈ উল্টাই দিব লাগিব। মাছটো সিজাৰ পিছত এনেকৈ উল্টাই দি দিব, সেই পিঠিও যাতে ভালকৈ সিজি যায়। চাওকচোন কি ধুনীয়া এটা দেখা হৈছে, দেখিলেই ভাল লাগে। এনেকৈ উল্টাই দিব, দুয়োফালে যেতিয়া বস্তুখিনি ধুনীয়াকৈ সিজি যাব। দুয়োফালে উল্টাই দিয়া হোৱাৰ পিছত আৰু 5 মিনিটমান সময় এনেকৈ ঢাকি থৈ দিব। এনেকৈ উল্টাই চাই এনেকৈ সিজিছেনে চামুচেৰে চালে গম পায়। যদি ঢিলা ঢিলা হৈছে তেতিয়াহ'লে নমাব পৰা হৈ গৈছে। ৰেডি হৈ গ'ল। এনেকৈ পৰিৱেশন কৰি চাবচোন, খাই ভাল লাগিব। খাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।